নমস্কাৰ মই ৰাহুল গৌতম শৰ্মা আজি আপোনালোকৰ সৈতে পাতিব বিচাৰিছো গৰুৰ কথা আন কিবা কথা কোৱাৰ আগেই এটা কথা আপোনালোকৰ আগত স্পষ্ট কৰি ল'ব বিচাৰিছো যে যি কম বেদ বেদাংগৰ পাতৰ পৰাই কম বেদ উপনিষদ পুৰাণ ব্ৰাহ্মণ অথবা মহাকাব্যত নথকা কোনো কথাই আজি আপোনালোকৰ আগত মই নকওঁ যোৱা কেইটামান বছৰত গৰু ভাৰতীয় মানুহৰ আলাপ আলোচনা অথবা ৰাজনৈতিক দলিয়াদলিৰ এটা মুখ্য বিষয় হৈ উঠিছে গৌ মাতাৰ প্ৰিয় সন্তানসকল যেতিয়াৰ পৰা ক্ষমতালৈ আহিছে তেতিয়াৰ পৰা যেন আগতকৈ আৰু অধিক সংবেদনশীলতা বিষয় হৈ উঠিছে গৰু বিগত কেইটামান বছৰত গৰু ভাৰতীয় মানুহৰ বিভিন্ন আলাপ আলোচনা অথবা ৰাজনৈতিক দলিয়াদলিৰ এটা মুখ্য বিষয় হৈ উঠিছে গৌ মাতাৰ প্ৰিয় সন্তানসকল ক্ষমতালৈ অহাৰ পিছত আগতকৈ যেন অধিক সংবেদনশীল এটা বিষয় হৈ উঠিছে গৰুক লৈ প্ৰতিবাদ হৈছে সমদল হৈছে সলনি হৈছে ৰাজনৈতিক সমীকৰণ সলনি হৈছে মেৰুকৰণৰ অংক কিন্তু গৰুক কেৱল এই ৰাজনৈতিক গণ্ডিৰ মাজত সীমিত কৰি ৰখাৰ আমি পক্ষপাতি নহয় গৰু কেৱল ৰাজনৈতিক প্ৰাণীয়ে নহয় গৰু এক অৰ্থনৈতিক প্ৰাণীও গৰুক কেন্দ্ৰ কৰি এই দেশৰ হাজাৰ হাজাৰ লাখ লাখ মানুহৰ ঘৰ চলে দুবেলা দুসাঁজ ভাতৰ যোগাৰ হয় গৰু নহ'লে হাল বাব নোৱাৰি গৰু নহ'লে মৰণা মাৰিব নোৱাৰি গৰুৰ গাখীৰৰ দাম আছে গৰুৰ গোবৰৰ দাম আছে আনকি দাম আছে গৰুৰ মূত্ৰৰ গৰু নহ'লে হাল মাৰিব নোৱাৰি মৰণা মাৰিব নোৱাৰি খেতি নহয় ধান নগজে হালদিৰামৰ মিঠাইৰ দোকান নচলে আমুল কুল অথবা কেটবেৰীৰ বেপাৰ বাণিজ্য নচলে গৰুৰ মাংসৰো দাম আছে জানিব পৰা মতে গৰুৰ মাংসৰ ৰপ্তানিৰ যি তালিকা সেই তালিকাত ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় স্থানত অথচ কোৱা হয় ভাৰতবৰ্ষৰ মানুহে হেনো গৰু খোৱাটো অনুচিত গো হত্যা মানে ভাৰতীয় সভ্যতাৰ ইন্তেকাল আমি হিন্দু সভ্যতাৰ মানুহ বেদৰ ওপৰত আমাৰ অগাধ বিশ্বাস কোনো লোকে কয় যে আমাৰ সভ্যতাত হেনো গৰু খোৱাৰ কোনো নিদৰ্শন নাই গো হত্যাৰ কোনো নজিৰ পাবলৈ নাই কিন্তু এনে কিছুমান মানুহৰ দাবীক পোনছাটেই নাকচ কৰে আমাৰ প্ৰথমখন পবিত্ৰ গ্ৰন্থ ঋগবেদৰ দিনত আমাৰ প্ৰধান উপস্য দেৱতা আছিলে ইন্দ্ৰ এটা শ্লোকত কৈছে ঋগবেদৰ পাতত উক সানো হি মে পংকাদশা সকম পিকান্ত বিমসতিম মানে তেওঁলোকে মোৰ বাবে ৰান্ধিছিল 15+20টা ষাঁড় গৰু ঋগবেদৰ পাততেই লিখা আছে যে ইন্দ্ৰই ভক্ষণ কৰিছিল বৃষৰ মঙহ অথবা জুইত পুৰি দিয়া 1000টা মহ ইন্দ্ৰৰ প্ৰিয় খাদ্যৰ তালিকাত আছিল ষাঁড় গৰু মহ বৃষ অথবা গৰু ইন্দ্ৰৰ পাছতেই সেই সময়ত আটাইতকৈ শক্তিশালী উপাস্য দেৱতা আছিল অগ্নিৰ প্ৰিয় খাদ্য আছিল ঘিউ কিন্তু কেৱল ঘিউৱেই নহয় অগ্নিয়ে ইন্দ্ৰৰ দৰেই পান কৰিছিল সোমৰস আৰু খাইছিল গৰুৰ মঙহ অগ্নিয়ে খাই ভাল পাইছিল মহৰ মঙহ আৰু অনুৰ্বৰা বেৰেন কাউ অনুৰ্বৰ গৰুৰ মঙহ খাই অগ্নিয়ে ভাল পাইছিল বিভিন্ন গৱেষণাত প্ৰকাশ পাইছে যে আমাৰ উপৰিপুৰুষসকল ইণ্ডো ইউৰোপিয়ান মানুহসকলৰে এটা অংশ হৈছে ইণ্ডো আৰিয়ানসকল এইসকল লোক ইৰাণ আৰু তাৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা ভাৰতলৈ আহিছিল বিভিন্ন ইতিহাসবিদে এই প্ৰব্ৰজনক কোনো আক্ৰমণৰ সৈতে তেওঁলোকে সংযুক্ত কৰিব বিচাৰে কিন্তু উপযুক্ত সমল নথকাৰ অজুহাতত আন বহু ইতিহাসবিদে তেনে কোনো আক্ৰমণৰ সত্যাসত্য অস্বীকাৰ কৰিছে এই লোকসকল ভাৰতলৈ আহোঁতে বিভিন্ন সাংস্কৃতিক আৰু ধৰ্মীয় উপাদানো নিজৰ লগত লৈ আহিছিল ইৰাণৰ সেই সময়ৰ মহাকাব্য অৱেষ্টাৰ সৈতে বহু পণ্ডিতে সেয়েহে মিল দেখা পায় আমাৰ ঋগবেদৰ আমি যাক ঋগবেদত যজ্ঞ বুলি কওঁ অৱেষ্টাত তাক য়জ্ঞ বুলি কোৱা হৈছে অৱেষ্টাত কোৱা হৈছে যে য়জ্ঞৰ বাবে 1000 গৰুৰ আহুতি দিয়াৰ প্ৰয়োজন আৰু তাৰ প্ৰতিফলন দেখা গৈছে আমাৰ ঋগবেদত অৱেষ্টাত দেখা পোৱা জিউছ আৰু আমাৰ ইন্দ্ৰৰ মাজত চৰিত্ৰ অথবা কৰ্মৰ বিভিন্ন সামঞ্জস্য দেখা যায় গৌবধ আৰু গৌভক্ষণৰ ক্ষেত্ৰতো আমি সহজতে শুনি থকা এটা শব্দ হৈছে অশ্বমেধ যজ্ঞ মানে যি যজ্ঞত ঘোঁৰাক আহুতি দিয়া হয় কিন্তু ঋগবেদৰ সময়ত আন এবিধ যজ্ঞ আছিলে গৌমেধ যজ্ঞ মানে গৰুক আহুতি দিয়া হয় ঋগবৈদিক যুগৰ এই প্ৰক্ৰিয়া পাছলৈকো চলি থাকিল গৌপথা ব্ৰাহ্মণত 21বিধ যজ্ঞৰ বিষয়ে উল্লেখ আছে আৰু বিভিন্ন শাস্ত্ৰীয় পুথিত কি যজ্ঞত কি প্ৰাণীক কি ধৰণে উৎসৰ্গা কৰিব তাৰো ব্যাখ্যা আৰু বিৱৰণ দিয়া আছে তাৰে এটি ব্যাখ্যা মতে ইন্দ্ৰলৈ ষাঁড় মাৰুতলৈ সুঠাম গৰু আৰু অশ্বিনীলৈ তামবৰণীয়া গৰু বলি দিয়াৰ প্ৰথাৰ কথা শাস্ত্ৰত উল্লেখিত আছে যিকোনো ৰাজহুৱা যজ্ঞৰ আৰম্ভণিতে
অগ্নাধ্যেয় বা আমি যদি সহজকৈ বুজি লওঁ অগ্নি পূজা কৰাৰ নিয়ম আছে। আৰু কথক সংহিতাত কোৱা হৈছে যে অগ্নি পূজাৰ এক প্ৰধান উপাদান আছিলে গৰু। কেৱল যে যজ্ঞতেই গৰুৰ ব্যৱহাৰ হৈছিল তেনে নহয়, শ্ৰাদ্ধ আদিৰ কামতো সেই সময়ত ব্যৱহাৰ কৰা হৈছিল গৰু। ঋগ্বেদৰ এটি শ্লোকত কোৱা হৈছে যে মৃতকৰ দেহত গৰুৰ ছাল আৰু চৰ্বিৰে আবুৰ দি লোৱাৰ প্ৰথা চলি আছিল সেই সময়ত। অথৰ্ববেদৰ এটি শ্লোকত, যি ঋগ্বেদতকৈ বহু শ বছৰ পিছত ৰচনা কৰা হৈছিল, অথৰ্ববেদৰ এটি শ্লোকত কোৱা হৈছে যে মৃতকৰ সৈতে মহ আদি বিভিন্ন কেটেল এনিমেল সেই সময়ত একেলগে জ্বলাই দিয়া হৈছিল, যাতে পৰৱৰ্তী জন্মত মৃতকৰ সাৰথি হ'ব পাৰে। আমাৰ দুয়োখন মহাকাব্য ৰামায়ণ আৰু মহাভাৰত, আমাৰ মহাকাব্যটো আছে গো ভক্ষণ আৰু গোবধৰ উল্লেখ। মহাভাৰতৰ পাতত মহ আদি বিভিন্ন কেটেল এনিমেল খোৱাৰ আৰু চিকাৰ কৰাৰ কাহিনীৰ উল্লেখ আছে। মহাভাৰতত এজন ৰজাৰ কথা পোৱা যায়, ৰজা ৰন্তিদেৱৰ আখলত হেনো সেই সময়ত দৈনিক প্ৰায় 2000 গৰু নিধন কৰা হৈছিল। আৰু এই যে 2000 গৰু নিধন কৰিছিলে, সেই গৰুৰ মঙহ আৰু তাৰ লগত ঘেঁহু তেওঁলোকে ব্ৰাহ্মণক প্ৰতিদিনে দান কৰিছিল। একেদৰে ৰামায়ণতো গো মাংসৰ উল্লেখ আছে। খাদ্যৰ বাবেই হওক বা যজ্ঞৰ বাবেই হওক, গৰুকে ধৰি বিভিন্ন জীৱ নিধনৰ কথা আমি ৰামায়ণত বিচাৰি পাওঁ। ৰামায়ণৰ এটা কাহিনী অনুসৰি সীতা যেতিয়া ৰামৰ লগত বনবাসলৈ গৈ থাকোঁতে তেওঁ যেতিয়া যমুনা নদী পাৰ হয়, তাতেতো অলপ সময়ৰ কাৰণে ৰৈছিল। আৰু যমুনা নদীৰ ওচৰত সীতাই প্ৰতিজ্ঞা কৰিছিল যে যদি ৰামৰ বনবাস সুকলমে সমাধা হয়, তেনেহ'লে উভতি আহি 1000 গৰু আৰু 100টা পাত্ৰ পূৰ্ণ কৰি সোমৰসেৰে তেওঁলোকে যমুনা নদীক কৃতজ্ঞতা জ্ঞাপন কৰিব। এই কাহিনী আছে ৰামায়ণৰ পাতত। বিভিন্ন প্ৰত্নতাত্ত্বিক অনুসন্ধানতো পোৱা গৈছে কাটি দুচেও কৰা গৰুৰ জীৱাশ্ম। প্ৰত্নতাত্ত্বিকসকলে কয় যে সিন্ধ, পঞ্জাৱ, উত্তৰ প্ৰদেশ, ৰাজস্থান, সৌৰাষ্ট্ৰ অথবা গুজৰাটৰ উপকূলত থকা আমাৰ উপৰি পুৰুষে খ্ৰীষ্টপূৰ্ব 1000 বছৰৰ আগতো গৰু খাবলৈ পচন্দ কৰিছিল। আন এক গৱেষণাত প্ৰকাশ পাইছে খুদ মথুৰাৰ লগত শ্ৰীকৃষ্ণৰ জীৱন কাহিনী সম্পৃক্ত হৈ আছে। মথুৰাৰ মানুহে খ্ৰীষ্টপূৰ্ব 200 চনলৈকে ভক্ষণ কৰিছিল গৰুৰ মঙহ। সমলৰ পৰিসংখ্যাই কয় যে গৰু খোৱাটো কোনো আইচলেটেড এটা কাহিনী নাছিল। গৰু খোৱাটো বা গৰু বধ কৰাটো প্ৰায় নিয়মীয়া পৰিঘটনাই আছিল। আম্বেদকাৰে সেয়েহে হয়তো বৈদিক সময়ৰ কথা ব্যাখ্যা কৰিবলৈ গৈ পেলাই কৈছিল যে ফৰ দ্য ব্ৰাহ্মিন এভৰি ডে ৱাজ আ বিফ ষ্টেক ডে। প্ৰতিদিনেই ব্ৰাহ্মণসকলে গো মাংস ভক্ষণ কৰিছিল। সাধাৰণতে এছাম মানুহে অভিযোগ কৰাৰ দৰে এই ব্যাখ্যাবোৰ কোনো হিন্দু বিৰোধী বা বাওঁপন্থী ইতিহাসবিদেই কৰা নাই। সংবিধান প্ৰণেতা B.R. আম্বেদকাৰ, বংগীয় নৱন্যাসৰ আগৰণুৱা যোদ্ধা ৰাজেন্দ্ৰনাথ মিত্ৰ, যি কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ অতিকে ঘনিষ্ঠ আছিল, এই পণ্ডিতসকলে এই বিষয়ত আলোচনা কৰিছে। বৈদিক পৰম্পৰাত গো মাংস ভক্ষণ আৰু গৌবধৰ উল্লেখৰ কথা লিখিছে মহামহোপাধ্যায় P.V. কানেৰ দৰে সংস্কৃত পণ্ডিতেও। তেখেতৰ হিষ্ট্ৰী অফ ধৰ্মশাস্ত্ৰ বুলি কিতাপ এখন আছে। তাতে তেওঁ লিখিছে কেনেদৰে বেদ বেদাংকৰ পাতত পোৱা যায় গৰু খোৱাৰ কথা, গৰু বলি দিয়াৰ কথা, গৰু হত্যা কৰাৰ কথা। P.V. কানে আছিল মহাৰাষ্ট্ৰৰ এগৰাকী সংৰক্ষণশীল ব্ৰাহ্মণ। তেখেতে জীৱনত মাৰ্কছ বা ইউৰোপীয়ান গৱেষকৰ কিতাপ পঢ়ি গ্ৰন্থ ৰচনা কৰা নাছিল। তেখেত আছিল সংস্কৃতৰ একনিষ্ঠ সাধক। আৰু সংস্কৃতৰ সাধনা কৰি ভাৰত ৰত্ন পোৱা একমাত্ৰ পণ্ডিতেই হৈছে এইগৰাকী ব্ৰাহ্মণ মহামহোপাধ্যায় P.V. কানে। আমি কোনো হিন্দু ধৰ্মৰ পণ্ডিত নহয়, ধৰ্মীয় শাস্ত্ৰৰ পণ্ডিত নহয়। 5-6 মিনিটৰ ভিতৰত ইমান এটা বিশাল বিষয় সামৰি লোৱাটো আমাৰ পক্ষে সম্ভৱ নহয়। আমি কেৱল এইটো বাৰ্তাই আজি প্ৰেৰণ কৰিব বিচাৰিছোঁ যে যদিহে আপুনি নিজৰ ঐতিহ্যৰ কথা জানিব বিচাৰে, আমি যদি নিজৰ হিন্দু সভ্যতা সংস্কৃতিৰ ঐতিহ্য পৰম্পৰাৰ কথা জানিব বিচাৰোঁ, তেনেহ'লে আমি নিজেই আমাৰ মূল শাস্ত্ৰীয় ধৰ্মীয় পুথিবোৰ অধ্যয়ন কৰা খুবেই দৰকাৰ। এফালে যদি আম্বেদকাৰে গৰু খোৱাক লৈ নিজস্ব ব্যাখ্যা দিছে, মহাত্মা গান্ধীয়ে কিন্তু কৈছে গো সংৰক্ষণেই আমাৰ সভ্যতাৰ মূল কাম, মূল কৰ্তব্য। গতিকে বিভিন্নজনে বিভিন্ন কথা কৈছে, কিন্তু হিন্দু কোন, হিন্দু কি, হিন্দু ক'ৰ পৰা কেনেকৈ আহিল, হিন্দুৰ সংস্কৃতি আৰু ঐতিহ্য কি, তাৰ উত্তৰ আছে কেৱল আমাৰ শাস্ত্ৰৰ পাতত। ৰাজনৈতিক উদ্দেশ্যৰে শাস্ত্ৰৰ ব্যাখ্যা দিয়া কোনো আধা কেচেলৰ পণ্ডিতৰ হাতত ইয়াৰ উত্তৰ বিচাৰিলে সেইটো ভুল কৰা হ'ব। হিন্দু ধৰ্মৰ গৰিমা তাতকৈ বহুত বেছি বিশাল। ধন্যবাদ।